যোৱাকালি বিশ্বনাথৰ চালাইখাটিত বিদ্যুৎপৃষ্ট হৈ লোক এজন নিহত। বিশ্বনাথ জিলা বিদ্যুৎ সংমণ্ডলৰ অধীনস্থ কৰ্মচাৰী এজনৰ চৰম হেমাহিত বিদ্যুৎপৃষ্ট হৈ লোক এজন নিহত হয়। জানিব পৰা মতে অসম অৰুণাচল সীমান্তৱৰ্তীৰ চালাইখাটিত বিদ্যুৎ বিভাগৰ কৰ্মচাৰী হুছেইন আলী নামৰ লোক এজনে অকৃতশীলভাৱে অমিত ইংতি নামৰ যুৱক এজনৰ হতুৱাই বিদ্যুৎ সংযোগিতাৰ সংযোগ স্থাপনৰ বাবে নিয়োগ কৰে। বিদ্যুৎ কৰ্তন হোৱাৰ নিশ্চিত দিয়া কৰ্মচাৰীজনৰ নিৰ্দেশ মৰ্মে বিদ্যুৎ মেৰামতি কৰিব যাওঁতে হঠাৎ বিদ্যুৎপৃষ্ট হয়। সংকটজনকভাৱে ছিটিকি পৰা যুৱকজনক উদ্ধাৰ কৰি বালিচাং আদৰ্শ চিকিৎসালয়ত নামভৰ্তি কৰোৱা হয় যদিও পিছলৈ বিশ্বনাথ অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় যদিও কৰুণ মৃত্যু খাবতি ল'লে অমিত ইংতি নামৰ বৰপথাৰ গাঁৱৰ যুৱকজনে। যোৱাকালি পুৱা প্ৰায় 10 মান বজাত অনাকাংক্ষিতভাৱে হোৱা এই দুৰ্ঘটনা সমগ্ৰ অঞ্চলতে চাঞ্চল্যৰ সৃষ্টি কৰিছে যদিও এই মৃত্যুক সহজভাৱে ল'ব পৰা নাই বিশ্বনাথ জিলা কাৰ্বি ছাত্ৰ সন্থাই। অকৃতশীলভাৱে নিৰীহ যুৱক এজনক বিদ্যুতৰ বিভাগৰ কাৰিকৰী দিশৰ ওপৰত কোনো ধৰণৰ অভিজ্ঞতা নথকাকৈ কামত নিয়োগ কৰা অধিকাৰ ক'ত পালে বুলি প্ৰশ্ন উত্থাপন কৰে। ইফালে বিদ্যুৎ কৰ্তন নোহোৱাকৈ কৰ্তন হোৱা বুলি কৈ এইদৰে মৃত্যুৰ মুখত ঠেলি দিয়া বিদ্যুৎ বিভাগৰ এই কাৰ্যক চৰম গাফিলতি বুলি উল্লেখ কৰে কাৰ্বি ছাত্ৰ সন্থাই। অতি শীঘ্ৰে উচ্চস্তৰীয় তদন্ত কৰি দোষী ব্যক্তিক চিনাক্ত কৰি চৰম শাস্তি প্ৰদানৰ দাবী জনাই সংগঠনটিয়ে লগতে নিহত পৰিয়ালবৰ্গক এককালীন 40 লাখ টকা ক্ষতি পূৰণৰো দাবী কৰে আৰু সংগঠনটিয়ে নিহত পৰিয়ালবৰ্গক স্থায়ী চৰকাৰী চাকৰি প্ৰদানৰ বাবেও দাবী কৰে। তৎকালীনভাৱে এই ঘটনাৰ খবৰ পাই বিশ্বনাথ সমষ্টিৰ বিধায়ক প্ৰমোদ বৰঠাকুৰে ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতি বুজ লয়। গভীৰ শোক প্ৰকাশ কৰি পৰিয়ালবৰ্গলৈও সমবেদনা জ্ঞাপন কৰে। বিভাগীয়ভাৱে তদন্তৰ ঘোষণা কৰাৰ লগতে নিহত পৰিয়ালবৰ্গলৈ সংস্থাপনৰ বাবে অতি শীঘ্ৰে চাকৰিত নিযুক্তি দিব বুলি আশ্বাস প্ৰদান কৰে প্ৰমোদ বৰঠাকুৰে। ইলেক্ট্ৰিচিটি লাইনত কাম কৰি থকা অৱস্থাত কিবা অনিয়মৰ কাৰণে দুৰ্ঘটনাত পতিত হ'ল। মই অতিকৈ দুঃখিত, মই দুখৰ সমভাগী হৈছোঁ। মই বিধায়ক হিচাপে মোৰ যি কৰণীয় আছে সেইখিনি মই কাম কৰিম। APDCLৰ উচ্চ পদস্থ বিষয়ালৰ কথা বতৰা পাতিছোঁ। আমি কম্পেনচেশ্যন কিবা দিয়াৰ ব্যৱস্থা কৰিব লাগিব আৰু APDCLৰ নিয়ম অনুসৰি নিকট আত্মীয় কিবা যাতে চাকৰি পায় তাৰ কাৰণে মই ডিমাণ্ড ৰাখিছোঁ, আশা ৰাখিছোঁ অতি সোনকালে কিবা এটা সুব্যৱস্থা কৰা হ'ব আৰু যিজন দোষী ইতিমধ্যে এনকুৱাৰী দিয়াৰ ব্যৱস্থা কৰিছোঁ, দোষীক শাস্তি দিয়াৰ আমি ব্যৱস্থা কৰিছোঁ। তেওঁ অস্থায়ী কৰ্মচাৰী অস্থায়ী কৰ্মচাৰীজনে কেনেকৈ মানে তেখেত অস্থায়ী কৰ্মচাৰী। ইলেক্ট্ৰিক লাইনমেনবিলাকে এজন লগত হেল্পাৰ হিচাপে লৈ লয়। আগতো আজি কিছু বছৰ আগতে বিশ্বনাথ চাৰিআলি চহৰৰ মাজমজিয়াতে এটা ঘটনা ঘটিছিল, আপোনালোকে নিজে প্ৰত্যক্ষ কৰিছে, মই আছিল। অস্থায়ী কৰ্মচাৰী কামত লগাই একচুৱেলি অস্থায়ী কৰ্মচাৰীখিনি কামত লগাব নালাগে, তেখেতসকল আচলতে হেল্পাৰ হিচাপে তেখেতসকলে নিউজ কৰিব লাগে। কিন্তু ইলেক্ট্ৰিক লাইনৰ ওপৰত লগাই কাম কৰাটো অনুচিত, সেইটো কৰিলে তাৰ ওপৰত এনকুৱাৰী হ'ব। সকলো ঠাইতে এনেধৰণৰ ঘটনা ঘটি আছে। মই ইতিমধ্যে অহা পৰহিলৈ আমি মিটিং দিছোঁ, APDCLৰ অফিচত আমি মিটিং দিছোঁ। এই সৰু সৰু দুৰ্ঘটনাবিলাক সৰুবাৰ ডাঙৰ দুৰ্ঘটনা, কামবিলাক সৰু কাম, কিন্তু দুৰ্ঘটনাটো হেৰি হয়, মানুহৰ মৃত্যু যাতে নোহোৱা কৰিব পাৰি তাৰ বাবে মই ব্যৱস্থা কৰিছোঁ। এইটো কমপ্লিটলি APDCLৰ গাফিলতি আছে। হয়, আপাতদৃষ্টিত চালে দেখোন এইটো লাইন থকা অৱস্থাত মানুহজনে কাম কৰিছে, এইটো হ'ব নালাগিছিল। গতিকে এইটো APDCLৰ গাফিলতি বুলি ক'ব লাগিব। তথাপি ডিপাৰ্টমেণ্টৰ প্ৰচিডিউৰ আছে, এনকুৱাৰী হ'ব আৰু বিশেষ উচিত। এই লগত যিজন ব্যক্তি কাম কৰি আছিলে তেখেতৰ মতে তাৰমানে কিছু সময়ত মোবাইলত হেৰি কণ্ট্ৰল ৰুমৰ লগত জড়িত আছিলে, যোগাযোগত আছিলে আৰু শ্বাটডাউন কৰা আছিলে, কিন্তু মানুহজন উঠাৰ পাছতহে বিদ্যুৎ। তাৰমানে মোৰ সাধাৰণ জ্ঞান এইখিনি মই ক'ব বিচাৰিছোঁ
যেতিয়া ওপৰত কাম কৰি কিনে কামটো হৈ যোৱাৰ পিছত সিহঁতে হেড অফিচত জনাই দিয়ে যে কাম শেষ হৈছে, লাইনটো দিব পাৰে, তেতিয়া লাইনটো দিয়ে। সেই ফোন কৰাৰ সময়তে সিহঁতে ইমান চিৰিয়াছলি জলনি হৈছে, হয়তো কাম কৰি শেষেই হোৱা নাই, ইনফৰ্মেশ্যন পাই গ'ল, লাইনটো দি দিলে, তেতিয়া মৃত্যুৰ বিষয়। এই বিষয়টো আমি গুৰুত্ব সহকাৰে লৈছোঁ। অহা পৰহিলৈ বতৰ মিটিং দিছোঁ আমি, এই মিটিঙত এই কথাবিলাক আমি আলোচনা কৰিম। আৰু যিজন ব্যক্তি ইতিমধ্যে ঢুকালে তেখেতৰ নিকট আত্মীয় আমি চৰকাৰীভাৱে যিটো দিবলগীয়া আছিল দিয়াৰ ব্যৱস্থা কৰিম। ধন্যবাদ। বিভিন্ন সময়ত অস্থায়ী কৰ্মচাৰীৰ সৈতে বিভিন্ন ধৰণৰ দুৰ্ঘটনা ঘটে আৰু তাৰ আঁৰত থাকে যি আমাৰ APDCLৰ যি গাফিলতি আচলতে বিদ্যুৎ বিভাগৰ, কি ক'ব এই ক্ষেত্ৰত? মই এটা কথা ক'ব বিচাৰিছোঁ, চব এতিয়া বিশ্বনাথ চাৰিআলি এবাৰ নহয় দুবাৰ নহয় বহুত কেইবাৰ এইটো ঘটনা হৈ আছে। চব এতিয়া ফেইলাৰটো আপোনাৰ APDCL ফেলাৰ আজি এইটো সংগতি হৈ গৈছে। আজি এইটো চেলাইগাটীত আমাক চাৰ্ভিছ যোৱা এজন তেখেতে এনেই টেম্পৰেৰীকৈ কৰি আছে, ঠিক আছে। তেখেতৰ কিন্তু তেখেতৰ লগত যোন আছে, তেখেতৰ লগত কোনে জড়িত, তেখেতৰ অলৰেডি কণ্ট্ৰল ৰুমত ফোন কৰা হৈছে। ফোন কৰাৰ পিছতো তেখেতে লাইন পতা নাই। সেইকাৰণে তেখেতে এই মৃত্যুত সাৱটি লোৱা হৈছে। সেইটোৰ কাৰণে এটাই কথা আমি বাৰম্বাৰে আমি APDCL লগত আমি যোৱাবাৰ যিটো বিশ্বনাথ চাৰিআলি অলৰেডি এইখনত হৈ গৈছে, তথাপিও আমি তেখেতে এতিয়ালৈকে কোনো ধৰণৰ ষ্টেপ লোৱা নাই। তো এতিয়া ক'ব গ'লে APDCL আমি এটা ক'ব বিচাৰোঁ, তেখেতসকলে যদি ইমান যদি ইডুকেটেড নহয় বা তেখেতৰ যদি ডিগ্ৰী নাই, তেতিয়াহ'লে সেইজন মানুহক কিয় তাতে তেখেতক কিয় তাত এপইণ্ট কৰিব লাগে? যদি এপইণ্ট যদি তেখেতে নাজানেই তেতিয়াহ'লে কিয় এপইণ্ট কৰিব লাগে? তো সেইটা কথা তেখেতৰ ভুলৰ কাৰণে এই ঘটনাটো বাৰম্বাৰে আমাৰ বিশ্বনাথ চাৰিআলি বুলি নহয়, গোটেই অসমতে বা গোটেই ইণ্ডিয়াতে সেই ঘটনাটো হৈ আছে। তো সেইটোৰ কাৰণে আমি এটা কথাতে আমি দাবী জনাইছোঁ, আমি চাৰ্ভিছ ছাত্ৰ সন্থা বিশ্বনাথ জিলাৰ অনুৰোধ এইটোৱে কৰিছোঁ যে চব তেখেতৰ আমি এটা আমাৰ ডিমাণ্ড যিটো আজি সংযোগ হৈ গ'ল, আমাৰ ডিমাণ্ড এইটোৱে APDCL যোন কি কালপ্ৰিট মেইন যিটো অলৰেডি ফোন কৰাৰ পিছতো তেখেতে একো একশ্যন একো নল'লে, তেখেতৰ ওপৰত কালপ্ৰিটৰ শাস্তি প্ৰদান কৰিব লাগিব আৰু যিমান সোনকালে এইটো আপোনাৰ আলোচনাৰ মাজত আহিব লাগিব তেখেতক। আৰু আমি এটাই ডিমাণ্ড কৰিছোঁ, তেখেতৰ যিবোৰ কালপ্ৰিট আছে সিহঁতক 24 আৱাৰ্ছৰ ভিতৰত তেখেতক ছাছপেনশ্যন দিব লাগিবই। আৰু আমি সেইটোৱে শুনিও আমি আমাৰ বিশ্বনাথ বিধায়ক ছাৰৰ লগত এইটো কথা সুধিছোঁ যে যিমান সোনকালে হয় তেখেত 24 আৱাৰ্ছ তেখেতৰ ঘৰৰ যোন পৰিয়ালক সংস্থাপন দিবই লাগিব। আৰু যিহেতু দেখিবলৈ পোৱা যায় যিসকল অস্থায়ী কৰ্মচাৰী তেওঁলোকক বিদ্যুৎ বিভাগে গুৰুত্ব নিদিয়ে নেকি? গুৰুত্ব নিদিয়ে। আপোনালোকে চাওক, এতিয়া বহুতখিনি জেগাত বহুতখিনি এৰিয়াত আপোনাৰ কেইদিনমানটো আপোনাৰ লাইন এনেই পষ্ট কৰি থাকে, মানুহ নাযায়। কিহৰ কাৰণে? বিকজ অফ দ্য লেক অফ দ্য এমপ্লয়ী। কাৰণ তেখেতৰ এইটো তেনেকৈ অকল তেখেতৰ কিবা এটা পঢ়ে ITI তেনেকৈ মেইনলি আপোনালোকে ক'ব গ'লে যদি আপোনাৰ ইলেক্ট্ৰিচিটি কাম কৰোঁতে ITI মাষ্ট বি লাগে, কিন্তু তেখেতৰ লগত চাৰ্টিফিকেট নথকাকৈ কেনেকৈ সিহঁতক মানে পষ্ট উঠায়। Like 11 kV কাৰেণ্টৰ খুঁটাত উঠিবলৈ দি মানে আজি আমাৰ অস্থায়ী কৰ্মচাৰী এজন প্ৰাণ হেৰুৱাব লগা হৈছে। কাৰেণ্ট দি দিলে উঠোতে? হয়, উঠোতে তেওঁ কাৰেণ্ট দি দিলে, তাৰ কাৰণে তেওঁ খুঁটাৰ পৰা বাগৰি পৰি তলত একেবাৰে এতিয়া বৰ্তমান চিভিল হস্পিটেলত ইয়াত প্ৰাণ হেৰুৱাবলগীয়া হৈছে। গতিকে এইটো আমি দেখিবলৈ পাওঁ যে ইয়াত সম্পূৰ্ণৰূপে বিদ্যুৎ বিভাগৰ গাফিলতি আছে। গতিকে তেওঁৰ পৰিয়ালবৰ্গৰ প্ৰতি তেওঁলোকে ক্ষতিপূৰণ দিবই লাগিব আৰু সেই গাফিলতি যাতে আৰু পুনৰবাৰ সংঘটিত নহয়। কাৰণ কি আগৰবাৰটো যোৱা বছৰ বুলি নহয়, ইয়াৰ কেইবাবছৰমানৰ আগত আমাৰ চাৰিআলিটো আপোনালোকে নিশ্চয় গম পাইছে, চাৰিআলিৰ কাৰেণ্টৰ খুঁটাটো ঠিক তেনেকৈ 11 kV কাৰেণ্টৰ খুঁটাৰ পৰা তলত বাগৰি পৰি প্ৰাণ হেৰুৱাবলগীয়া হৈছে, আমি সকলোৱে দেখি পাইছোঁ। গতিকে আজিও ঠিক তেনেদৰে অস্থায়ী কৰ্মচাৰী বিদ্যুৎ খুঁটাৰ পৰা পৰি আজি প্ৰাণ হেৰুৱাবলগীয়া হৈছে। গতিকে তেওঁৰ পৰিয়ালবৰ্গক ক্ষতিপূৰণ চৰকাৰ দিবই লাগিব আৰু বিদ্যুৎ বিভাগে সেই গাফিলতি মানি ল'বই লাগিব, আৰু যাতে আৰু ভৱিষ্যতে এনেকুৱা ধৰণৰ গাফিলতি পুনৰো নহয়। গতিকে সেই প্ৰতি চৰকাৰে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগিব। আপোনালোকে উচিত তদন্ত বিচাৰ কৰিবই লাগিব।